হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে আমাৰ চেনেল ক্ৰেজি এনএছকে। যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকৰ মোবাইলত আগতীয়াকৈ আহি যাবলৈ বেল আইকনটো ক্লিক কৰিব। তো বন্ধুসকল, আজি আপোনালোকক শিকাম যে ফেচবুকৰ পেজৰ লিংক আপোনালোকে কেনেকৈ শ্বেয়াৰ কৰিব পাৰিব। তো ফেচবুকৰ পেজৰ লিংক আপোনালোকে শ্বেয়াৰ কৰিবলৈ হ'লে ফেচবুক এপ্লিকেশ্যনটোত বিচাৰি নাপায়। তো আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰত ফেচবুকটো অ'পেন কৰিব লাগিব। তো তাৰ পৰা আপোনালোকে কপি কৰি মেলি লিংকটো আপোনালোকে হোৱাটছআপত চেণ্ড কৰিব পাৰে, নাইবা আপোনালোকে ইউটিউবৰ ডেছক্ৰিপশ্যন বিভিন্ন ধৰণৰ জেগাত আপোনালোকে নিজৰ পেজৰ লিংকটো শ্বেয়াৰ কৰিব পাৰিব। আৰু পেজৰ লিংকটো শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকৰ দুজনমান ভিউৱাৰ্ছ পেজৰো বাঢ়িব। তো যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব, তাৰপৰা কমেণ্ট কৰিব আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যাওঁ আমাৰ মোবাইলৰ স্ক্ৰীনলৈ, তাতেই আপোনালোকে সকলো বুজি পাই যাব। তো বন্ধুসকল, আপোনালোকে মোবাইলত গৈ পিনি এই ফেচবুক এপ্লিকেশ্যনত সোমায়ো একো লাভ নাই, তাৰ পৰা আপোনালোকে একো লিংক শ্বেয়াৰ কৰিব নোৱাৰে। তো আপোনালোকে চিধা যাব লাগিব তলত থকা এই ক্ৰ'ম ব্ৰাউজাৰলৈ। তো ক্ৰ'ম ব্ৰাউজাৰত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে আপোনালোকৰ ফেচবুকটো অ'পেন কৰি ল'ব। তো মই অ'পেন কৰি লৈছোঁ। তো মোৰ ফেচবুক একাউণ্টটো অ'পেন হৈ গ'ল। তো ইয়াত আপোনালোকে আপোনালোকৰ ফেচবুক একাউণ্টটো খুলি ল'ব। তাৰপাছত ওপৰত যিকেইডাল তিনিডাল আঁচ আছে ৰাইট ছাইডে, তাত ক্লিক কৰিব। তো তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ আৰু মাৰ্কেট প্লেচ বুলি আহি যাব। তো আপোনালোকে পেজত ক্লিক কৰি দিব। তাত আপোনালোকৰ যদি পেজ বনোৱা নাই তেতিয়াহ'লে পেজ বনাই ল'ব। কেনেকৈ পেজ বনাই তাৰো ভিডিঅ' মই পাৰিলে বনাই দিম, কিন্তু সকলোৱে হয়তো জানে, সেইটো কাৰণে বনাবলগীয়া নহ'ব চাগে। তো পেজত ক্লিক কৰাৰ লগে লগে মই এইখিনি পেজ বনাই থৈছোঁ। তো মই ক্ৰেজি এনএছকে পেজটোত ক্লিক কৰিম। তো তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো অ'পেন হৈ যাব। তো পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াৰ পৰা শ্বেয়াৰ কৰিব পাৰিব। ম'ৰত গৈ পিনি আপোনালোকে শ্বেয়াৰ অপশ্যনটো ক্লিক কৰিলেও এইটো আপোনালোকে বেলেগত শ্বেয়াৰ কৰিব নোৱাৰে, অনলি ফেচবুকতে আপোনালোকৰ নিজৰ একাউণ্টত শ্বেয়াৰ হ'ব। তো এইটো নকৰি আপোনালোকে ওপৰত যিটো চাৰ্চ বাৰ আছে সেই চাৰ্চ বাৰডালত আপোনালোকে ক্লিক কৰিব লাগিব, যিডালেই ওপৰত চাৰ্চ বাৰ আছে। তো এইডালত যিখিনি আখৰ আপোনালোকৰ তাত আহি আছে সেই আখৰখিনি আপোনালোকে কপি কৰি ল'ব। তো গোটেই আখৰখিনি আপোনালোকে কপি কৰি ল'ব ধুনীয়াকৈ। তো কপি কৰি লোৱাৰ পিছত আপোনালোকে যিহত মন যায় তাতে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। তো লিংকটো অলৰেডি কপি কৰি ল'লোঁ। তো লিংকটো কপি কৰাৰ পিছত আমি পেজটো কাটি দিম। এতিয়া যাম হোৱাটছআপলৈ। তো সকলোৰে হোৱাটছআপ আছে চাগে, তো হোৱাটছআপতে শ্বেয়াৰ কৰি দেখাই দিছোঁ। তো হোৱাটছআপত যোৱাৰ পাছত মই ইয়াত কোনোবা এটা ছিলেক্ট কৰি ল'ম। তো তাত গৈ পিনি মই পেষ্ট কৰি দিম। তো পেষ্ট কৰি দিয়াৰ পাছত এইটো লিংকটো গুচি গ'ল। তো তেনেকৈ আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তো আপোনালোকক লিংকটো মই অ'পেন কৰি দেখাই দিছোঁ। তো হোৱাটছআপত তেওঁ লিংকটো ক্লিক কৰিলে কেনেকৈ আহিব। তো লিংকটো মই ক্লিক কৰি দিছোঁ। লিংকটো ক্লিক কৰি দিয়াৰ লগত এইটো দেখিছে ডাইৰেক্ট আপোনালোকৰ ফেচবুক পেজলৈ লৈ আহিব। তো এনেকৈ আপোনালোকে শ্বেয়াৰ কৰিব পাৰে আপোনালোকৰ ফেচবুকৰ লিংক। তো ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ, বাই বাই। আহিম আকৌ নেক্সট ভিডিঅ'ত।